চলি হাততে প্ৰাৰ্থনা কৰিছা নে উঠ উঠ প্ৰাৰ্থনা কৰ দে উঠ যাতে প্ৰাৰ্থনা কৰ কি প্ৰাৰ্থনা কৰাইছে আপুনি প্ৰাৰ্থনা মই এই প্ৰাৰ্থনা শিকাইছিলো বা লকডাউন দিয়াৰ কাৰণে পাহৰি গেলি চব তই এতিয়া মনে থাক মই শিকাই আছো তাতো প্ৰাৰ্থনা ৰাতিপুৱা শুই উঠি দাঁত মাজিবা খোৱা বস্তু মুখত নিদিবা তাৰে লাল্লা তাৰে লাল্লা তাৰে লাল্লা আৰে হ'ব দিয়া বহুত হ'ল বহ এতিয়া বহ এই চাকটো এতিয়া মোক লাগি আহিয়ে পাওঁ নাই হ'বই ৰ অলপমান দিয়া চলি হাত চাৰা আহি মানে তহঁতে কিতে বোলো বাইদেউ হ'ব চাৰাইছি আহো চলি হাত চাৱা ভেট চাৰাইছি নাম কি হা বাইদেউ মোৰ নাম বাইদেউ ছাৰ ওলা বয়স কিমান হা তোমাৰ বাইদেউ ছাৰ 25-24 মান হ'ব লাগে আৰু কি বাইদেউ ছাৰ কে আছ দেখা নাই নেকি মোক চাননে বাইদেউ মই তোমাৰ নাম লংকেই বয়স কিমান বাইদেউ বয়স আকৌ বাঢ়ি 30 দে মই আৰু সুধিনা তাক ফালৰ পৰা গ'লো নাম কেতিয়া কৈ যা নমস্কাৰ ছাৰ মোৰ নাম টংকে বয়স বৰ বেছি 30-32 মান হ'ব লাগে ছাৰ মোৰ নাম গোলাপী বয়স 29 মান হ'ব লাগে ছাৰ নমস্কাৰ বিলাহী বয়স ক'ত হ'ব লাগে ছাৰ ছাৰ মোৰ নাম হালতা মোৰ 31 মান হ'ব লাগে নমস্কাৰ ছাৰ মোৰ নাম মিঠাবেলি মোৰ 28-27 মান হ'ব লাগে মোৰ নাম শ্ৰী ৰাবাদা মোৰ বয়স 30 বছৰ মান হ'ব লাগে নমস্কাৰ ছাৰ মোৰ নাম হাইৰাম বয়স 33 নমস্কাৰ ছাৰ মোৰ নাম কাটলা মোৰ বয়স 35 মান হ'ব লাগে চুপ কিছে বোলো বাইদেউ হ'ব বাইদেউ আপোনাৰ নামটো কিনো হয়তো তোমাৰ মোক পৰিচয় কৰাই দিয়াই নাই বৰকা কচি মই ভাল পাওঁ পৰিবাতি মই ৰুমত আহিলি উঠা বাহ কৰা তহঁতৰ কাম নাভাবি তহঁতে সেইটো বৰ ডাঙৰ কাম বাইদেউ হ'ব মজা লাগছে বাইদেউ দেচোন দে ভোলা তই কওঁ হোৱাত মানে কি আৰে কি কি হোৱাত মানে কি আৰে কি হোৱাত মানে কি তাকে কৈছো বাইদেউ হোৱাত মানে কি হোৱাত মানে কি আচলি হাত মই এতিয়া তহঁতক এটা কথা সুধিম ফক্স মানে কি কৈছোন বাইদেউ লগে আছি বাইদেউ আজি কান্দুলিৰ তলত কি বাইদেউকে দেখা দেখা নাই নেকি মই চা বাইদেউ চৰি বাইদেউ চৰি বহ দে টংকা কৈছোন নাচপতিৰ ইংলিছ কি বাইদেউ ডেন্সিং হাজবেণ্ড হা কি ডান্সিং হাজবেণ্ড অ' বাইদেউ নাচ মানে হ'ল ডেন্স আৰু পতি মানে হ'ল হাজবেণ্ড হা তোৰ মাথা আছে দে ডেন্সিং হাজবেণ্ড বনাই দিলি নাচপতিটো পাপা ঐ কি দিন আহিলা দে হাইৰাম তই কচোন সগুনৰ ইংলিছ কি ভাল ছাৰ সগুন তোক মই সগুনৰ ইংলিছ ক'ব দিছো খবৰ সোধা নাই তাকে কৈছো ছাৰ ভাল ছাৰ হা কি ভাল চাৰ কবা আহিছে ই তই কলা নেকি তোক সগুনৰ ইংলিছ উঠছি কি ভাল চাৰ মাৰিব আহিছে এডাল দিয়ক কামৰ বুটত খুচৰি দিম তোক বা তাকে কৈছো বাইদেউ ছাৰ আরে হাই আর কি আছে তোর কি আছে রাতি হামসন করবে গেছলি নাকি কি আছে তোর হাইরাম কইছি দাও রাতি হামসন করবে না তুমি তার হয়ে না এটা পিক লাগে ছুই দিলে তোর চকুর খুঁটি ভাঙি দিম গম পা নাই হই থাক গাঁৱৰ মুখিয়াল তোৰ নাম কি আমাৰ আচি গাম্বুৰু আচি আমাৰ কি গাম্বুৰু আচি কোন গাম্বুৰু আচি আমাৰ গাঁৱৰ মুখিয়াল তোৰ নাম খুঁজছো তো ই আমাৰ ৰমেশ দাদা হইতো কোন নাম আচি
বাৰু তহঁতক অসমীয়া বহুত সুধলো এবাৰ এটা হিন্দীৰ প্ৰশ্ন কৰোঁ মই তহঁতক গোলাপী কবি কিন্তু ভালকে কম মেম सामान का मतलब क्या है सामान सामान আমাৰ ঘৰত মাই যে ধুৱে কাপোৰ সামান লাৰুটো বাইদেউ মই জানা বাইদেউ নাজনো হয় বাইদেউ কিমান উস্তাদ জানা গৈছে মোৰ বা নমস্কাৰ নমস্কাৰ আও গনে চাইছে আ আ আ বা এক সিদ্ধি সিদ্ধি কই আছে বল গাই মান দেৰি কৰিলা হাগা আছিলে মেডাম হাগা আছে কেইবাৰ কা খাছে দিনু 10 বার মেডাম 10 বার কে আছো হা কি হাসলে তো 10 বার খাছে দি খাসি মাংস হা এক বাবার মাংস খাই 10 বার একছে তো কোন গেছলি তো মোর বিয়া কানি ও দিয়া বসলু কি বিয়া হা তা ভেটেলির বিয়া তো মাংস খুইছি ও হাই হাই কি দিন বলে ভেটেলির বিয়া খাই মাংস ও স্যার বলে বললে স্যার উঠো আরে তাতো কসুন আটাইতকে বেগি বস্তু কি পাইনে গু তো পাচ্ছে সংখ্যা কচোন বসন্ত কেই প্ৰকাৰৰ বাইদেউ বচন তিনি প্ৰকাৰ দে কচোন কি কাহৰ বাচন মাটিৰ বাচন আৰু বাইদেউ পিতলৰ বাচন হা এ বুঢ় তোক মই বাচনৰ কথা কোৱা নাই বচনৰ কথা উঠছো হয় নেকি বাইদেউ বাইদেউ অমিতা বচন অভিষেক বচন বাইদেউ মনত পৰছি জয়া বচন বাইদেউ এ হবু পণ্ডিত তব তই কিমান জানা মোক জানা গৈছি তব এ তংকে তই কেনে কামে দিছা এ বাইদেউ মোৰ বেহেৰ অ মই যে আজি পাহৰিয়ে গৈছিলো আজি যি বুধবাৰ তহঁতৰ আজি নখ চখ চাবা হেৰি দিছে নহয় তই মোক কৈছিলো নে নাই নখ দাঁত এইগিলা চব চাম ইফালে আটা কায়া তই ফাৰ্ষ্টে খোলা ইফালে দাঁত চাও বা ৰাতি কি খাইছিলি তই বাইদেউ পালেং শাক খাইছিলি বাইদেউ হা তাৰ চাকে আৰু চুলিৰ কি কাট দিছে চৌকাৰ মাজত জুই সোমাই দিয়া দেখাছি এই বাইদেউ বাইদেউ হা চাও ঠিকে আছে তব কি চাও কি ন হাকা আলু ভাজা টুকুৰা টুকুৰা কৰি পেলছে কামৰে কিনে অ মাইৰে তোক বিলে টানি দিয়া নাই নখাপে কাৰণে টানি দি আজি মানে মুখে দিয়া কামেৰ বিনে লে গোলাপী তো দাঁত চাও ইয়ে তো কি লাগিছে বাইদেউ পকা খাইছি পুকাই হাসি তো কি হা পুকাই হাসি জি বাইদেউ তামান চকলেট খাব চকলেট খাই তাই দাঁতৰ বন্ধা ভগৱান বক আৰু ইয়াৰ টোপনি হয় ঘুমো এখন ভালটা উঠ দাঁত চাও দাঁত কেনেকুৱা বেৰে বেৰিছি বাইদেউ সেই আছে তামোল মই জানা আৰু দলৈ গেছি খা ও কতি মানুহ যাব পাৰি তলেদি গৰু যাব পাৰি বাহ আৰু বুধবাৰে চাম এতিয়া চবে তাতে যাই কিনে দাঁত চাচ ভালকে কৰবি আৰু চবে বঢ়িয়াকে হাগি মুচি হাত চাত ধুবি বঢ়িয়া কৰি তই খালি গলে ঘৰত ঘুমটি মাৰি আহিবি তই স্কুলত ঘুমাবা নাহিবি তই এ ৰাবাদা তোৰ পিতেৰে দেউতাৰে নাম কচোন চালৰ পিতে মস্তি দেউতা আছে কি পিতে দেউতা গাধা গৰু মূৰ্খ পিতে দেউতা আটাই আমি আমাৰ যুগত পিতে বুলি কৈছিলো আজিৰ যুগত কি যদি চলি গেলে দেউতা বুলি কয় আৰু কমবাই পাপা কয় কি বেয়া কয় আৰু তোৰ বয়স কিমান হৈছিনো বয়স কিমান তোৰ 30 মান আছে তোৰ যদি 30 বয়স তই এই 30 বয়স তই দেউতা বুলি মাতা তই পিতে বুলি মাতা নাছিলি আগতে কি কথা কয় তই আৰু পিতে দেউতা আটাই কি পিতে মস্তি দেউতা আছে হ'ব নেকি আপোনাৰ কাৰণে ডায়েবেটিছ আছে মানে অকমান বেমাৰ খামানিটো হ'ব আপুনি অলপ মনে থাকক কি শিকছি মইতো চাচ্চিকে শিকাইছিলো এত শুনাত ভুল হৈছে চালা হাঁহি উঠি যায় তোৰ কথা শুনিলে এটা একদম মাৰবে ইচ্ছা যায় একদম গৰু গুব স্যার এইখিনি কথা কথা সুধিব নেকি স্যার সুধকচোন বাইদেউ এই তই কৈছোন হাউৰ ইংলিছ কি তংকে হাওৰ ইংলিছ কি আছিল ইস প্ৰভু এন্দে মোক মাৰবে হচ্ছে হাউৰ ইংলিছ হা বোলে ইস প্ৰভু স্যার মই শিকাটা ভালে শিকাইছিল কিন্তু এন্দে লকডাউনত এনেকুৱা আছিল আপুনি মোক দুখ নেদবু স্যার দিম না বাইদেউ মোৰ আকৌ আগা লাগছি টান যাব দিয়ে নহলে মই আটাই আগা যাব হা তোৰ আকৌ হাগা লাগছি তই ইমান খাইছে নে গণেশ অ তই ইমান খাইছে গণেশ তই মাৰো খাবা লাগছি তই মাংস খাই হাগবে যাইছা অ যা কিচেনে যা তা হাগা যাব নদি যা ঐ দেউ মোৰ উঠা আছে হেবেলি তই কৈছো নাৰিকলৰ ইংলিছ কি বাইদেউ নাৰিকলৰ ইংলিছ ওমেন বেনানা তা উমেন দেনে না হ'ল বাইদেউ নাৰী মানে ওমেন কল মানে বেনানা বাইদেউ দেউ মোৰ উঠা লাগছে মুটা লাগছি ৰাতিপুৱা কি খাইছিলি ইমান জিতো মুটা লাগছি পানী
বাইদেউ মই যাওঁ যা সাত চলি লিটু গাইছে বাইদেউ লিটু 6টি 1 লিটু 2 লিটু 3 লিটু 7 লিটু 5 লিটু 6 লিটু ছয় আকৌ লিটুৰ বাচ্চিটো কেনেকৈ হৈ গ'ল বাইদেউ বহুত দিন বাইদেউ নাচা ছাৰ বাইদেউ আপুনি বাইদেউ নাচিব লাগে ছাৰে বা কি কয় ছাৰ আপুনি নাচিব আপুনি ধৰকচোন মই পিছে পিছে যাম দে হয় বাইদেউ এটা বস বস আৰু কিবা এটা ভাবতে লাগব হা কয় এক কথা দেই ৰাম দেনিটো দেখিলে ৰাম দেনু মানে কি কৈছিল বাইদেউ নামে যোনখন ধেনি নহয় সেইখনৰ নামে ৰামধেনু দেয়া লংকা তই যিমক নাচাৰ কথা কৈছিল নাচোৱে দে বাইদেউ হয় বাইদেউ নাচক বাইদেউ শুনি সাহায্য কৰিব মন লাগব আহক আপুনি উঠক সেউজী ধৰণী ধুনীয়া কি হ'ল? তই এটা যা ছুটি যা